হাই গাইস, আমিও পথাৰলৈ আহিছোঁ দেই। এডোখৰ গুৰে মানে লাল চাহ খাইছোঁ। এয়া আমাৰ বৌমা, এয়া চাওক এইকেইজনী হৈছে বহি থকা মানুহ। মই দি দিম চাই দে। এয়া চকচোন একদম পুৰা টিকা ফটা ৰ'দ দিছে। ঘৰত থাকিলে এনেকুৱা লাগে পথাৰত যেন কেনেকৈ ধান দাই আছে মানুহবিলাকে ইমান ৰ'দত, কিন্তু পথাৰলৈ আহিলে ইমানকৈ গাত ৰ'দ নালাগে। এয়া পৰা ধান 1 বিঘা দাই দিলোঁ। আগতে মানে ইমানকৈ নোৱাৰিছিলোঁ যদিও এতিয়া মানে অলপ চলপ পাৰিছোঁ আৰু পৰা ধান দাব। ডাঙৰ হ'লে আৰু পাৰিম নে কি কয় বন্ধুসকল? নাই, এনেই ধেমালি কৰিলোঁ দেই। বুঢ়ীয়ে হ'লোঁ আৰু ডাঙৰ হ'বলৈনো ক'ত বাকী আছে। আৰু আমাৰ এই গাধকেইটালৈ দেখিছেনে? এই গোটেই 3টা গাধ বহি আছে। ইয়াত মানে চাহৰ জুতি ল'বলৈ আহিছে পথাৰত, ধান চান দাব নোৱাৰে। এয়া দেখিছেনে? গোটেইকেইজনী বহি আছে। আৰু বৌমাই মোলৈ মানে তামোল এখন ৰেডি কৰি আছে, কাৰণ মই তামোল খাবলৈ শিকিছোঁ আৰু অলপ চলপ। এয়া তামোল এখন মানে খাই লৈছোঁ। আৰু এইজনী দেখিছেনে? মেকুৰীজনী পথাৰলৈ আহিছে ধান দাবলৈ। পথাৰলৈ আহিছোঁ যিহেতু ভিডিঅ' কৰি থাকিলেতো নহ'ব, এয়া ধান দাবলৈ আৰম্ভ কৰি দিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই। বাই বাই।